অপেক্ষাৰ অন্ত পৰিল। ৰাজঘাটৰ গেট খুলি দিলে। এতিয়া সোমালো আমি ৰাজঘাটৰ ভিতৰত। আকৌ বৰ ঠাণ্ডা দিছে দিল্লীত বৰ্তমান, বহুত ঠাণ্ডা। তথাপিও ব্লগ বনাই দি আছোঁ আমাৰ দৰ্শকসকলৰ কাৰণে। লিমিটলেছ ট্ৰেভেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব প্লিজ। জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰণাম জনাইছোঁ ইয়াৰ পৰা, ৰাজঘাটৰ মহাত্মা গান্ধী সমাধিস্থলীৰ পৰা। ইংলেণ্ড, অ'কে। চ' ফ্ৰম ইংলেণ্ডৰ পৰা বহুত মানুহ ইয়াতে আহিছে মহাত্মা গান্ধীৰ সমাধিস্থল চাবৰ কাৰণে। ফাইনেলি গেট খুলি দিলে। বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু দেখুৱাইছোঁ দিল্লীৰ ৰাজপথ। চাওক, এইবোৰ হ'ল দিল্লীৰ ৰাজপথ। আমি গৈ আছোঁ ৰাজঘাটলৈ। মহাত্মা গান্ধীৰ সমাধিস্থল হয় ৰাজঘাট। দিল্লীৰ ৰাজপথৰ দৃশ্য দেখুৱাইছোঁ, চাওক ডিচিপ্লিন। এয়া হ'ল শান্তিবন, জৱাহৰলাল নেহৰুৰ সমাধিস্থল। তাৰপিছত আপোনালোকে পাব ৰাজীৱ গান্ধীৰ সমাধিস্থল। মানে এই ৰাস্তাতে আপোনাৰ অটল বিহাৰী বাজপেয়ী, ইন্দিৰা গান্ধী চবৰে সমাধিস্থলবোৰ পাব আপোনালোকে আহিলে ৰাজঘাটলৈ। ৰাজঘাটলৈ যোৱা ৰাস্তাতে এইবোৰ পৰে। আৰু দিল্লীৰ বাছ চাওক। ৰাজঘাট পাবলৈ বেছি দূৰ নাই। এই যে ৰাষ্ট্ৰীয় পতাকাটো দেখা পায়, ৰাজঘাট হয় মহাত্মা গান্ধীৰ সমাধিস্থল। ৰাজঘাটৰ ভিতৰত চাওক, ফাইনেলি গেট খুলি দিলে। অপেক্ষাৰ অন্ত পৰিল। ৰাজঘাটৰ গেট খুলি দিলে। এতিয়া সোমালোঁ আমি ৰাজঘাটৰ ভিতৰত। আপুনি খোজকাঢ়ি গৈ আছোঁ ৰাজঘাটৰ ভিতৰত। মহাত্মা গান্ধীৰ সমাধিস্থল সন্মুখত আছে। আৰু বৰ ঠাণ্ডা দিছে দিল্লীত বৰ্তমান, বহুত ঠাণ্ডা। তথাপিও ব্লগ বনাই দি আছোঁ আমাৰ দৰ্শকসকলৰ কাৰণে। লিমিটলেছ ট্ৰেভেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব প্লিজ, হেল্প কৰিব। চাওক, এইখন হ'ল ৰাজঘাট, মানে ইমোশ্যন অফ ইণ্ডিয়ান, নেশ্যনেল ফাদাৰ অফ ইণ্ডিয়া মহাত্মা গান্ধীৰ সমাধিস্থল হয় এইখন ৰাজঘাট। ইয়াতে ইমান ডাঙৰ ডাঙৰ হাই প্ৰফাইল মানে মন্ত্ৰী, মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি চবেই আহে ইয়াতে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ। স্পেচিয়েলি 26 জানুৱাৰী আৰু 15 আগষ্টত, হয়নে? ফুলৰ বাগিচা আৰু পিছফালে আছে সমাধিস্থল। আৰু এইফালে জোতা চেণ্ডেল খুলি আমি ভিতৰলৈ সোমাই আহিলোঁ খালী ভৰিৰে। হয় বন্ধুসকল, আহি পাইছোঁ ৰাজঘাটৰ মহাত্মা গান্ধী সমাধিস্থলৰ ওচৰত। ঐতিহাসিক সমাধিস্থল মহাত্মা গান্ধীৰ ৰাজঘাট। তো ৰাজঘাটৰ মহাত্মা গান্ধী সমাধিস্থলত আজি মানুহৰ সমাগম দেখা গৈছে বহুত। আজি হ'ল 30 জানুৱাৰী, কিয়নো 30 জানুৱাৰী হ'ল মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী। আৰু চাওক, বহুত নিউজ চেনেলৰ পৰ্টেলত ভাষণ দি আছে মানুহবোৰে। চাওক, আমি ভিতৰলৈ গৈছোঁ দেখাবলৈ আপোনালোকক সমাধিস্থল মহাত্মা গান্ধীৰ। আৰু প্ৰণাম জনাব আহিছোঁ বহুদূৰ গুৱাহাটীৰ পৰা দিল্লীলৈকে। এয়া চাওক মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটৰ। ইয়াতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী চবেই আহি পুষ্প অৰ্পণ কৰে, প্ৰণাম কৰে মহাত্মা গান্ধী সমাধিস্থলত। আমাৰ ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল হয়। আপোনালোকক দেখুৱাইছোঁ এইখন সমাধিস্থল হ'ল ভাৰতৰ জাতিৰ পিতা, নেশ্যনেল ফাদাৰ অফ ইণ্ডিয়া মহাত্মা গান্ধীৰ সমাধিস্থলত আহিছোঁ। বৰ্তমান উপস্থিত হৈছোঁ ৰাজঘাটত দিল্লীৰ। আপোনালোকে আহিলে লালকিল্লা পাৰ হৈ আহিব এইফালে অটল বিহাৰী বাজপেয়ী, নেহেৰু, মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, লাষ্টত মহাত্মা গান্ধী ৰাজঘাটত বহুত ডাঙৰ এৰিয়াত ধুনীয়াকৈ আপোনাৰ হেৰি কৰি ৰাখিছে। আপোনালোকে আহিলে চাব। তো আমি এতিয়া গোটেই জেগাটো দৰ্শন কৰোঁ, আপোনালোকক দেখাবলৈ ওলাইছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰণাম জনাইছোঁ ইয়াৰ পৰা, ৰাজঘাটৰ মহাত্মা গান্ধী সমাধিস্থলীৰ পৰা। জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰণাম দেখুৱাইছোঁ আপোনালোকক। এই দৃশ্যসমূহ আপোনালোকে নিশ্চয় টিভি চেনেলত বা টিভিত চাইছে এইবোৰ দৃশ্য। 26 জানুৱাৰী 15 আগষ্টত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক প্ৰণাম জনাইছোঁ অসমৰ ৰাইজৰ ফালৰ পৰা হৈ। আৰু এই 30 জানুৱাৰী দিনটোত ইয়াতে উপস্থিত হৈ মনটো বৰ পবিত্ৰ লাগি আছে। আৰু মহাত্মা গান্ধীৰ স্মৃতিসমূহ ৰোমন্থন কৰিছোঁ এই 30 জানুৱাৰী দিনটোত। ঘূৰি আহিয়ে চাওক পিছফালে ইণ্টাৰভিউ লৈ আছে টিভি চেনেলৰ সাংবাদিকে, ৰাজনীতিবিদ আহিছে মহাত্মা গান্ধী সমাধিস্থলীত। बीजेपी बेकार पार्टी है, वो अच्छा करने वालों को आज अच्छा करते हैं। ये बेइंसाफी है। इंडिपेंडेंस को ख़त्म करने के लिए कोशिश कर रहा
ৰাজঘাটত মানে ইতিমধ্যে এজন নেতা আহিছে, তো নেতাৰ ইণ্টাৰভিউ লৈ আছে। লক্ষ্য কৰিছোঁ যে বহুতো বিদেশী পৰ্যটকে ইয়াতে ভিৰ কৰিছে। সুধো কেইটামানক। ইংলেণ্ড, অ'কে, তো ফ্ৰম ইংলেণ্ডৰ পৰা বহুত মানুহ ইয়াতে আহিছে মহাত্মা গান্ধীৰ সমাধিস্থল চাবৰ কাৰণে। আপোনালোকক দেখুৱালোঁ। ৰাজঘাটত আহিলে ওপৰৰ বাগিচাখনত নাহি থাকিব নোৱাৰি। ইয়াতে বিভিন্ন প্ৰকাৰৰ ধুনীয়া ধুনীয়া ফুলবোৰ আছে। ইয়াৰ পৰা গোটেই ওপৰৰ দৃশ্যবোৰ, তলৰ দৃশ্যবোৰ দেখা পোৱা যায়। তলত হ'ল বাপুৰ সমাধি ক্ষেত্ৰ আৰু এইফালে হ'ল গাৰ্ডেন, ৰাজঘাটৰ ধুনীয়া গাৰ্ডেন। বিভিন্ন ছবিৰ শ্বুটিংবোৰ ইয়াতে কৰিছে, আমি আগতে দেখা পাইছোঁ। সেইটো কেনবোৰ খোলাই নাই, এইটো আপোনাৰ 26 জানুৱাৰীতে বনাইছিল। লাগিছে মানে কি ক'ম, বুজাব পৰা নাই, ইমান ধুনীয়া ফুল, মানে বিউটিফুল মোমেণ্টছ। এতিয়া আমি গৈ আছোঁ গান্ধী দৰ্শন মিউজিয়াম গান্ধীৰ। ৰাজঘাটৰ ওচৰত আপোনালোকে পাব গান্ধী দৰ্শন, 3টা মিউজিয়াম আছে। এইটো হ'ল ৰাজঘাটৰ মেইন চক। বৰ্তমান আমি গান্ধী সমাধি ৰাজঘাটৰ পৰা ওলাই আহি গান্ধী দৰ্শন 3টা মিউজিয়াম আছে চাব গৈ আছোঁ দিল্লী ৰাস্তাৰে। এই ৰাস্তাটোৱে হ'ল মানে দিল্লী গভৰ্ণমেণ্টৰ ছেক্ৰেটেৰিয়েটলৈ যোৱা ৰাস্তা। এইফালে গৈ আছোঁ আমিও। এতিয়া মিউজিয়াম চাবলৈ যাওঁ, গান্ধী দৰ্শন। কিন্তু এটা কথা ভাল লাগিছে, ইমান গছ গছনি চাইছে, একদম পূৰা গ্ৰীণ। দেশৰ ৰাজধানী হ'লেও যথেষ্ট গ্ৰীণ কৰি ৰাখিছে, বাকী চিটিতকৈ বহুত ধুনীয়া, গ্ৰীণ ক্লিন। পলিউশ্যন বুলি লগা নাই, অনলি সেই তোমাৰ ৱেডাৰটো মানে অলপ মানে সেমেকা। বাকীটো একো প্ৰব্লেম নাই। আৰু দিল্লীৰ মানুহবোৰো বহুত ভাল। আপুনি মেট্ৰ'ৰ পৰা নামিলে আপোনাৰ মাথা লগাবই নালাগে, ক'ত যাব কি কৰিব, লগে লগে অটো টেম্পো চব মানে সিহঁতে মানে মাতি লৈ যায়। আৰু ক'ত যাব, কি বন্ধ আছে খোলা আছে গোটেইখিনি কথা কৈ দিয়ে। তো ভাল লাগে, হেল্পফুল হয় বহুত দিল্লীৰ মানুহবোৰ। বহুত ভাল লাগিছে। এই আমাৰ ইণ্ডিয়া হয়নে। আহি গৈছোঁ মহাত্মা গান্ধীৰ মিউজিয়ামলৈ। ফ্ৰণ্টত সোমোৱাৰ লগে লগে আপোনালোকে দেখা পাব এটা ষ্টেটু, মহাত্মা গান্ধীৰ ষ্টেটু হয়। তো আপোনালোকক দেখুৱাইছোঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা ধুনীয়া ষ্টেটু আপোনালোকে ফ্ৰণ্টতে দেখা পাইছে, চাওক। তো এই ষ্টেটুটোত আজি পুষ্প অৰ্পণ কৰিছে। 30 জানুৱাৰী মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকী হয় আজি। তো ৰাজঘাটৰ পৰা এতিয়া আহিছোঁ গান্ধীৰ মিউজিয়ামলৈ। মহাত্মা গান্ধীৰ 3টা মিউজিয়াম আছে, আমি চাবলৈ আহিছোঁ ৰাজঘাটৰ পৰা ভিতৰ ফালে। তো বিৰাট ভাল লাগি আছে মহাত্মা গান্ধীৰ বিষয়ে গোটেইবোৰ আমি বস্তু চাবলৈ গৈ আছোঁ। গাইজ মিউজিয়ামৰ ভিতৰত গোটেইখিনি বস্তু চাই আহিলোঁ, ইমান ধুনীয়া লাগিছে। বাট চবতে আৰু ভিডিঅ' বনাব নোৱাৰি দিয়কচোন, তো ভিতৰত ব্লগ নবনালোঁ। আমি ওলাই আহি দেখা পালোঁ এইখন দিল্লীৰ বাছ, দিল্লীৰ টেক্সি আপোনাৰ হেৰি আছে। আৰু দিল্লীৰ এইবোৰ চাওক বেটাৰী গাড়ী। এতিয়া আমি ৰাজঘাট আহি পালোঁ। ৰাজঘাট গান্ধী মাৰ্গ হয় এইটো, গৈ আছে চাওক। এইটো দিল্লী সচিবালয়, এইফালে যায়। এই ৰাস্তাৰে আমি প্ৰথমতে গৈছিলোঁ, আপোনালোকে দেখা পাইছে খন্তেক আগতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু ৰাজঘাটৰ এই জেগাৰ পৰাই মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। চাই যাব লিমিটলেছ ট্ৰেভেল ব্লগ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।